নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ফিছ কালিয়া বনাই দেখুৱাব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব আৰু নিশ্চয় বনাব। আহকচোন আমি ৰেচিপিটো চাই লওঁ। আহকচোন আমি ইনগ্ৰিডিয়েণ্টছখিনি চাই লওঁ। এয়া মই 600 গ্ৰাম ডাঙৰ ৰৌ মাছ কাটি ধুই ভালদৰে ৰেডি কৰি লৈছোঁ। আপোনালোকে যিকোনো ডাঙৰ মাছ ল'ব পাৰে। আৰু এইফালে এয়া 14-15টা কাজু, 19-20টা খিচমিচ, এইফালে 2টা ডাঙৰ সাইজৰ পিঁয়াজ মই এনেকৈ মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু ইয়াত 14-15 ফুটা নহৰু আৰু মিডিয়াম সাইজৰ এটুকুৰা আদা গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু ইয়াত এয়া 10 গ্ৰাম মগজ এনেকৈ লৈছোঁ। এইখিনিও মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। আৰু এইফালে ইয়াত 3 খিলা তেজপাত, 1.5 টিস্পুন হালধি, 1.5 টিস্পুন জিৰা পাউডাৰ, 1 টিস্পুন গৰম মছলা, 3টা এইটো সাইজৰ জলকীয়া আপোনালোকে নিজৰ চইচ মতে ল'ব। আৰু এইফালে এয়া 1 টিস্পুন কাশ্মীৰী চিলি পাউডাৰ আৰু এইফালে 1.5 টিস্পুন ধনিয়া পাউডাৰ আৰু মাজত মই 2 টিস্পুন নিমখ লৈছোঁ। নিমখ আপোনালোকে নিজৰ চইচ মতে ল'ব। এতিয়া মই মাছখিনি নিমখ হালধি সানি লওঁ। এয়া মই হালধি 1 টিস্পুন দি লৈছোঁ, নিমখ 1 টিস্পুন দি লৈছোঁ, ৰেড চিলি পাউডাৰো মই 1/2 টিস্পুন দিছোঁ, জিৰা পাউডাৰো 1/2 টিস্পুন দিছোঁ আৰু এইফালে ধনিয়া পাউডাৰো মই 1/2 টিস্পুন এয়া দি লৈছোঁ। তাৰপিছত মই মাছখিনি ধুনীয়াকৈ মছলাখিনি সানি লওঁ। মই গোটেইখিনি মছলা ভালকৈ সানি ল'লোঁ। এতিয়া মই এই মাছখিনি 15 মিনিট সময় মেৰিনেট কৰিবলৈ থৈ দিম। কেৰাহীত এনেকৈ তেল ভালদৰে গৰম হোৱাৰ পিছত মই ফ্লেমটো হাইত থৈছিলোঁ। এতিয়া মই ফ্লেমটো ল' কৰিলোঁ। কৰি পেলাই মই ইয়াত মাছৰ পিচবোৰ এটা এটাকৈ লাহেকৈ দি দিম। আমি লাহে লাহে দিব লাগিব, কাৰণ বেছি ওপৰৰ পৰা দিলে ভাঙি যাব পাৰে। সেইকাৰণে লাহে লাহে তলৰ পৰা এনেকৈ দি দিছোঁ। মই প্ৰথমতে এতিয়া এই 4 পিচ ফ্ৰাই কৰিম। মই গেছটো হাই ফ্লেমলৈ আনিলোঁ। আনি পেলাই এইখিনি 2 মিনিট সময় এনেকৈ হ'বলৈ দিছোঁ। 2 মিনিট পিছত মই গেছটো ল' ফ্লেমলৈ আনিলোঁ। আনি পেলাই মাছখিনি লাহেকৈ ছাইডটো চেঞ্জ কৰি দিম। তাৰপাছত ধুনীয়াকৈ ফ্ৰাই হৈছে। মই ডিপ ফ্ৰাই নকৰোঁ, চেলো ফ্ৰাই কৰিম, কাৰণ যিহেতু গ্ৰেভিত দিম। গ্ৰেভিত চেলো ফ্ৰাই কৰিলে টেষ্ট বেছি ভাল হয়। মই এইখিনি আৰু 1 মিনিট সময় গেছটো এয়া হাই ফ্লেমত থৈ আকৌ ফ্ৰাই হ'বলৈ দিম। 2 মিনিট পিছত গেছটো মই ল' ফ্লেমত আনি মাছখিনি ইয়াত চিফ্ট কৰিলোঁ। এয়া চাওক ইমান ধুনীয়া চেলো ফ্ৰাই হৈ গৈছে। এতিয়া মই লাহে লাহে 1 পিচ আনিছোঁ এয়া। ইয়াৰ পিছত মই নেক্সট বেটছ মাছ আকৌ কেৰাহীত দি দিম। নেক্সট বেটছ মাছ আকৌ দি দিলোঁ। দি ফ্লেমটো হাইলৈ আনিলোঁ। আনি পেলাই আকৌ মই 2 মিনিট সময় ফ্ৰাই হ'বলৈ থৈ দিম। পিছত মই ছাইডটো তেনেকৈ চেঞ্জ কৰি দিলোঁ। এয়া চাওক ধুনীয়াকৈ মাছবোৰ হৈ গৈছে। আকৌ মই 1 মিনিট সময় গেছটো হাই ফ্লেমলৈ আনিলোঁ। আনি পেলাই এইখিনি ফ্ৰাই হ'বলৈ থ'লোঁ। মই গেছটো এয়া অফ কৰি দিলোঁ। অফ কৰি দি মাছবোৰ এনেকৈ ইয়াত মিক্স কৰি দিওঁ। আমাৰ মাছ ফ্ৰাই হৈ গ'ল। এতিয়া আমি গ্ৰেভি বনাব লাগিব। কেৰাহীখনত আকৌ অলপ তেল ভালদৰে গৰম কৰি জলকীয়াকেইটা আৰু তেজপাত এয়া দি দিম। আধা মিনিট সময় এইখিনি ভালকৈ ফ্ৰাই হ'ব দিম। তাৰপিছত মই এয়া 1 টিস্পুন গোটা জিৰা দি দিলোঁ। মই এইখিনি ইনগ্ৰিডিয়েণ্টছত দেখুওৱা নাছিলোঁ, আপোনালোকেও এনেকৈ দি দিব। দি আকৌ
সময় এইখিনি ভালদৰে ফ্ৰাই হ'বলৈ থৈ দিব। এইখিনি ভালদৰে এয়া ফ্ৰাই হোৱাৰ পিছত মই গেছটো ল' ফ্লেমত থ'লোঁ। থৈ পেলাই এয়া পিঁয়াজৰ পেষ্টখিনি লাহেকৈ এয়া দি দিলোঁ। তাৰপিছত মই এইখিনি এয়া ভালদৰে মিক্স কৰি দিওঁ। এনেকৈ মই মিক্স কৰি 1 মিনিট সময় গেছটো মিডিয়াম ফ্লেমলৈ আমি এইখিনি কৰি দিছোঁ। এয়া চাওক এইখিনি ধুনীয়া ব্ৰাউন কালাৰ হৈ গৈছে। তাৰপিছত মই আদা আৰু নহৰুৰ পেষ্টখিনি দি দিলোঁ। দি আকৌ মই ভালদৰে আধা মিনিট সময় মিক্স কৰি আছোঁ। গেছটো মিডিয়ামলৈ আনি ল'ম। আনি পেলাই আকৌ মই এয়া আধা মিনিট সময় ব্ৰাউন কালাৰ নোহোৱালৈকে গোটেইখিনি মিক্স কৰি আছোঁ। গোটেইখিনি বস্তু ভালদৰে এয়া ফ্ৰাই হৈ গ'ল। মই এতিয়া মছলাখিনি দিম। প্ৰথমতে মই এয়া জিৰা, তাৰপিছত হালধি, ৰেড চিলি পাউডাৰ, নিমখো মই দি দিছোঁ। নিমখটো আপোনালোকে নিজৰ টেষ্ট অনুসৰি দিব। গোটেইখিনি মই এয়া দিলোঁ আৰু গৰম মছলাখিনি মই পিছত দিম। আকৌ মই গোটেইখিনি এয়া ভালদৰে ফ্ৰাই কৰিম। বেছি সময় নালাগে, অকণমান সময় ফ্ৰাই কৰিলে হ'ব, কাৰণ অলৰেডিটো বস্তুবোৰ ভালদৰে ফ্ৰাই হৈয়ে গৈছে। গতিকে এয়া চাওক গোটেইখিনি ধুনীয়া ব্ৰাউন কালাৰ হৈছে। এতিয়া মই ইয়াত কাজু আৰু মগজখিনি পেষ্ট কৰিছিলোঁ, গোটেইখিনি মই অকণমান পানী মিক্স কৰি ইয়াত এয়া দি দিলোঁ। দি মই গোটেইখিনি এনেকৈ লৰাই দিছোঁ। গেছটো মই ল' ফ্লেমত থৈ দিলোঁ। থৈ দি এয়া মই চাওক ধুনীয়াকৈ লৰাই আছোঁ। গোটেইখিনি আকৌ মিক্স হৈ ব্ৰাউন কালাৰ হৈ গৈছে। এয়া দেখিছেনে বাৰু ইমান ধুনীয়া কালাৰ হৈছে। এয়া চাওক মছলাখিনি ইমান ধুনীয়া ফ্ৰাই হৈছে আৰু গোটেইখিনি মছলা তেলৰ পৰা বেলেগ হৈ গৈছে। এয়া দেখিছেনে বাৰু তেলবোৰ উঠি গৈছে। এতিয়া মই ইয়াত গৰম পানী একাপ এইটো কাপৰ জোখত এয়া দি দিছোঁ। দি এইখিনি ভালদৰে মিক্স কৰি অকণমান সময় এইখিনি মই 2 মিনিট 3 মিনিট হ'বলৈ দিম। ইয়াত মই খিচমিচখিনিও এয়া দি দিলোঁ। তাৰপিছত এইখিনি মই কভাৰ কৰি 3 মিনিট সময় গেছটো হাই ফ্লেমত থৈ হ'বলৈ দিছোঁ। পিছত গেছটো মই ল' ফ্লেমলৈ আনিলোঁ। আনি পেলাই কভাৰখন দাঙি চালোঁ। এয়া চাওক ইমান ধুনীয়াকৈ গ্ৰেভিখিনি হৈ গৈছে। এতিয়া মই ইয়াত মাছৰ পিচবোৰ এটা এটাকৈ দি দিম। পিচবোৰ আমি লাহে লাহে দিব লাগিব, নহ'লে ভাঙি যাব পাৰে। এয়া চাওক মই গোটেইকেইডোখৰ মাছ এয়া দি দিলোঁ। মাছবোৰ ধুনীয়াকৈ গ্ৰেভিৰ ভিতৰত সোমাই গৈছে। মই আকৌ 1 মিনিট সময় কভাৰ কৰি এইখিনি গেছটো হাই ফ্লেমত আনি হ'বলৈ দিছোঁ। পিছত গেছটো ল' ফ্লেমত আনি কভাৰখন এয়া দাঙি চালোঁ। এয়া চাওক আমাৰ ফিছ কালিয়া প্ৰায় হৈছে। মই এতিয়া লাষ্টত গৰম মছলাখিনি দি দিম। এয়া মই গৰম মছলাখিনি দি দিছোঁ। দি পেলাই আকৌ মই এইখিনি ধুনীয়াকৈ এয়া মিক্স কৰি দিলোঁ। এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে, চেণ্ট ইমান ধুনীয়া হৈছে, খাবলৈ নিশ্চয় টেষ্টি হ'ব। আপোনালোকেও এনেকৈ বনাব। এতিয়া মই এইখিনি এটা বাউলত শ্বিফ্ট কৰি লওঁ। ফিছ কালিয়া ৰেডি হৈ গ'ল। মই বাউলত শ্বিফ্ট কৰি আনিছোঁ। এয়া ইমান ধুনীয়া হৈছে, পাৰফেক্ট হৈছে। এয়া আপোনালোকে এইটো ডিছ ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে, পোলাওৰ লগতো খাব পাৰে, ডিনাৰ লাঞ্চ সকলোতে খাব পাৰে। আশা কৰিছোঁ আপোনালোকে বনাব আৰু আপোনালোকৰ ঘৰৰ সকলোৱে এইটো ডিছ পচন্দ কৰিব। আজিৰ ৰেচিপিটো ইমানেই। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো আৰম্ভণিৰ পৰা শেষলৈ চাইছে আৰু আপোনালোকে এইটো নিশ্চয় বনাব, কাৰণ এই ৰেচিপিটো ঘৰৰ সকলোৱে ভাল পাব। আপোনালোকৰ বহুতে মোৰ ৰেচিপিবোৰ চাই বনাই মোলৈ হোৱাটছআপত পঠাইছে। মই আপোনালোকক বহুত ধন্যবাদ জনালোঁ। আৰু লগতে মোৰ আহি থকা ৰেচিপিবোৰো যাতে আপোনালোকে এনেকৈ বনাই মোক উৎসাহিত কৰে, সেইটো মই আশা ৰাখিলোঁ।
মোৰ আজিৰ এই ৰেচিপিটো আপোনালোকে বনাই ঘৰৰ সকলোৱে কেনেকুৱা পালে, খাই কেনেকুৱা পালে মোলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব। পুনৰ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।